Hello everyone, welcome to my channel. আজি একেবাৰে ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলো। মই জাস্ট মুখ ধুই আহিছো আৰু গৰম পানী এগিলাস খাই ললো আৰু এতিয়া মই এই দুটা বস্তু খাম। কেঁচা হালধি আৰু পাতে গজা। এইটো বিভিন্ন শেপত পোৱা যায়, ৰাউণ্ড দীঘলীয়া, এইটো অকমান দীঘলীয়া শেপত হয়, আমাৰ ঘৰতে আছে। হে চিঙি ললো। হালধিটো প্ৰায় ৰেগুলাৰ খাবই ট্ৰাই কৰো। এতিয়া যেহেতু হালধিৰ সিজন, বজাৰতো বহুত হালধি ওলাই, গতিকে আনি থৈ দিছো। সদায় ৰাতিপুৱা এটুকুৰ খাওঁ আৰু লগতে যদি গুড় খাব পাৰে সেইটোও ভাল, পেটৰ কাৰণে বহুত ভাল হয়, লিভাৰ ফাংচনটো বহুত ভাল কৰে। আৰু পাতে গজাটো খালে এইটোও চেম, পেটৰ যিকোনো ট্ৰাবলছ আপুনি যদি ভুগি আছে সেইটোও ভাল হ'ব। লগতে পেচাব ৰিলেটেড, কিছুমানৰ যে পেচাব কৰিলে অলপ জ্বলা পোৰা কৰে বা পেচাব ক্লিয়াৰ নহয়, সেইটোও ভাল হৈ যায়। আৰু কিডনীত যদি বিশেষকৈ কাৰোবাৰ ষ্ট'ন আছে সেইটোও ভাল কৰাত সহায় কৰে বুলি কয়। গতিকে মই এই দুটা বস্তু খাই লওঁ, একদম ইজি। মই আৰু কোনো পিচি ৰস চক ওলাই নাখাওঁ, ডাইৰেক্ট এনেকৈ কামুৰি খাই দিওঁ আৰু টেষ্টটো একদম টেঙা টেঙা লাগে। আৰু এইটোৰ সময়ে সময়ে টেষ্টটো চেঞ্জ হৈ থাকে। মৰ্ণিং টাইমত অকণমান টেঙেচিয়া টাইপ লাগে, পিছত দুপৰীয়া টাইমত চাগে এইটো বেলেগ লাগে, কিন্তু দুপৰীয়া যিহেতু মই নাখাওঁ, কোৱা শুনিছোঁ আৰু দুপৰীয়া টাইমত খালে বোলে ইয়াৰ টেষ্টটো অকণমান বেলেগ হয়। মই মৰ্ণিঙতে খাওঁ, গতিকে এতিয়াতো মোৰ অকণমান টেঙা টেঙা লাগিছে, মানে ডাইৰেক্ট খাব পাৰি আৰু। গতিকে মই দুটা খাই লওঁ, তাৰপিছত গা পা ধুই পটাপট ৰেডি হওঁ, ক'ত আছে যাব লাগে। গতিকে লগ পাই আহিলোঁ আৰু এতিয়া মই মন্দিৰত যাবলৈ ওলালোঁ। জাষ্ট কুৰ্তি আৰু প্লাজো এটা পিন্ধি লৈছোঁ আৰু এয়া চাকি শলিতা লৈ লৈছোঁ। বাকী ধূপ তেল প্ৰসাদ মই যাওঁতে কিনি ল'ম। আৰু মই যে আগৰ ভিডিঅ'ত কৈছিলোঁ মই কিবা পিচ লিলি এজোপা দেখি আহিছোঁ, আনো নে নানো। পিছত তেওঁ মোক আনি দিলে, কিবা দাদাজনে খবৰ দিছে, পিছত মই লৈ আহিছোঁ। এইটো পিচ লিলিটো আনা মোৰ 10 দিনমান হ'ল, কিন্তু মই আপোনালোকক দেখুওৱা নাছিলোঁ, কাৰণ ফুলপাহ ফুলা নাছিলে। এতিয়া ফুলপাহ লাহেকৈ এয়া ফুলিব ধৰিছে, এইজোপা গছজোপা। আৰু এয়া এওঁলোকে কৈছে এইবিলাক কলি ওলাব বুলি এটা এটাকে। তো ইমান ভাল লাগিছে, মানে আপোনাৰ হোৱাইট না, একদম কালাৰটো সঁচাকৈ পিচ, মানে থাকিলে পূৰা শান্তি পোৱা যায়। এনেদৰে ৰখা হৈছে, দেখিয়ে ভাল লাগি গৈছে। তেতিয়াহ'লে মই এতিয়া 9টা বাজিবই হ'ল, পটাপট মন্দিৰৰ পৰা পূজা দি আহোঁ, তাৰপিছত আকৌ কোৰ্টলৈ ৰেডি হ'ম। এয়া কালী মন্দিৰৰ ভিতৰতে শিৱ মন্দিৰ আছে আৰু এয়া কালী মন্দিৰ। মই ইয়াতে চাকি ধূপ লগাই ল'লোঁ আৰু ইপিনে ধুনীয়াকৈ টেপৰ ব্যৱস্থা আছে, ইয়াতে চব ধুই মেলি ল'লোঁ। আৰু এতিয়া মই মন্দিৰৰ ভিতৰত সোমাই আছোঁ। মানে বাহিৰত চাকি ধূপখিনি বাহিৰত লগাব দিয়ে আৰু ভিতৰত জাষ্ট সেৱা কৰিব দিয়ে। এয়া শিৱ মন্দিৰ ভাগ, ইয়াতে নন্দীও আছে আৰু এয়া মা লক্ষ্মী, গণপতি বাপ্পা, বাবা ভোলেনাথ। তেন্তে মই ইয়াতে পূজা কৰি লওঁ। এয়া নন্দীৰ কাণত যদি আমি কিবা মনে মনে কওঁ, সেয়া সফল হয় বুলি কয়। গতিকে উইচটো কৰিব লাগে। মই বাৰু কৰি ল'লোঁ, কিন্তু কি উইচ কৰিলোঁ সেইটোতো কোৱা নাযাব। বাকী ইয়াতে পূজা দি হৈ গ'ল। টিলিঙাটোও বজাই ল'লোঁ আৰু বাকী কালী মাৰ ইয়াতে মই আহিবই পৰা নাছিলোঁ। এনে আহিছিলোঁ, বাট পূজা দিব পৰা নাছিলোঁ, মোৰ অসুবিধা থকাৰ বাবে। এতিয়া মই ইয়াতে পূজা দি লওঁ। একচুৱেলি মন্দিৰৰ ভিতৰত চাকি বন্তি লগোৱা মানে নিষেধ, কিন্তু মই যিহেতু গেট খোলা নাই এতিয়াও, ইয়াতে লগাই দিলোঁ। আৰু শিৱ মন্দিৰৰ ভাগ মই বাহিৰত লগালোঁ। আৰু ইয়াতে মানে কালী মন্দিৰৰ পূজাৰীজন 10:30, 11টা মানত আহে। মোৰতো তেতিয়ালৈকে দেৰি হৈ যাব, গতিকে মই আগতে আহি গ'লোঁ। আৰু এনে মঙলবাৰ শনিবাৰে অকণমান সোনকালে আহে, কিন্তু আজি যিহেতু বৃহস্পতিবাৰ, গতিকে অকণমান দেৰি হ'ব চাগে। মোৰ হৈ গ'ল আৰু মই যাওঁ এতিয়া। মন্দিৰৰ পৰা আহিলোঁ, তাৰপিছত ঘৰৰ মন্দিৰত পূজা কৰিলোঁ, ভাত খালোঁ। এতিয়া মই ড্ৰেছ পিন্ধি একদম মিৰৰৰ সন্মুখত বহি আছোঁ আৰু মই এতিয়া কোৰ্টলৈ যাবলৈ মানে ৰেডি হওঁ মানে কি, ড্ৰেছযোৰটো পিন্ধিয়ে ল'লোঁ, জাষ্ট মুখত ক্ৰীম পাউডাৰখিনি লগাম আৰু মই বৰ বিশেষ একো নলগাওঁ। কি লগাওঁ সেয়া দেখুৱাই আছোঁ আপোনালোকক। প্লামৰ এই ক্ৰীমটো লগাম, কাৰণ এতিয়া ঠাণ্ডা পৰিব ধৰিছে। মই গতিকে অকণমান তেলতীয়া টাইপৰ ক্ৰীম লগাওঁ। এইটো ক্ৰীম মানে ভাল, মানে মোৰ ড্ৰাই স্কিন যে, সেইকাৰণে এইটো অকণমান আপোনাৰ তেলতীয়া হৈ থাকে, এইটো কাৰণে মই এইটো ক্ৰীম ইউজ কৰি আছোঁ। এইবাৰে প্ৰথম কৰিছোঁ, কিন্তু ভাল পাইছোঁ। আৰু লেকমিৰ এই পাউডাৰটো লগাম।
লেকমি আইকনিক কাজলটো লগাম এইটো মোৰ একদম ফেভৰেট হয় এইটো নহ'লে মই জিন্দাই নাথাকিম চাগে কাজল আৰু মিয়নৰ এই লিপষ্টিকটো লগাম এইটো পিংক শ্বেডৰ আছিলে পিংক কালাৰৰ গতিকে এইকেইটা লগাই ৰেডি হৈ লওঁ এয়া মই প্ৰথমত ক্ৰীমখিনি এপ্লাই কৰি ল'ম গোটেই মুখখনত এনেদৰে ডট ডটকৈ লগাই লৈছোঁ তাৰপিছত গোটেইখিনি ব্লেণ্ড হোৱালৈকে মাছাজ কৰি ল'ম আৰু মুখৰ লগতে ডিঙিৰ পৰ্চনতো ক্ৰীমখিনি লগাই ল'ম নহ'লে অকল মুখত ক্ৰীম লগাই ডিঙিত নলগালে সেইখিনি একদমেই বেয়া লাগে এনেও মেকআপ কৰিলেও মুখত কৰিলে বেয়া লাগে মুখৰ লগতে ডিঙি এইখিনি মানে যিখিনি পৰ্চন ওলাই থাকে বা মেখেলা চাদৰ পিন্ধিলে শাৰী পিন্ধিলে যদি বেক চাইডৰ পিঠিৰ পৰ্চনটো ওলাই থাকে সেইখিনি গোটেইখিনি একচুৱেলি লগাই ল'ব লাগে এতিয়া মোৰ এইখিনি হৈ গ'ল লগোৱা এতিয়া মই নেক্সট লগাম পাউডাৰখিনিও ধুনীয়াকৈ মই স্পঞ্জেৰে মানে গোটেই মুখখনত এপ্লাই কৰি ল'ম আৰু পাউডাৰখিনিও মুখৰ লগতে ডিঙি পৰ্চনতো এপ্লাই কৰি ল'ম আৰু পাউডাৰখিনিও ধুনীয়াকৈ মিক্স কৰি মানে যাতে পাউডাৰ লগাইছোঁ বুলি গম নাপায় তেনেদৰে ব্লেণ্ড কৰি ল'ম এণ্ড তাৰপিছত এয়া মই কাজল লগাই লৈছোঁ দুটা চকুতে ধুনীয়াকৈ কাজল লগাই ল'ম এয়া দেখিব পাৰিছে মই কাজল এপ্লাই কৰি আছোঁ এণ্ড ইয়াৰ পিছত লাষ্ট মোৰ হ'ল লিপষ্টিক এয়া লগাই ল'লোঁ আৰু বাকী মোৰ মেকআপ হৈ গ'ল মই ৰেডি হৈ গ'লোঁ এতিয়া মই চুলিখিনি ঠিক কৰি লওঁ তাৰপিছত লাষ্টলি পাৰফিউমটো লগাই ল'ম ইয়েৰিংছ পিন্ধি ল'ম ঘড়ী পিন্ধি ল'ম বেগ ল'ম পানী বটল ভৰাই ল'ম তাৰপিছত যাম এয়া মই ৰেডি হৈ গ'লোঁ একদম পূৰা ইয়েৰিংছ পিন্ধি ল'লোঁ ঘড়ী বেগ পানী বটল ছাতি পইচা পাৰফিউম চাৰফিউম লগাই একেবাৰে ৰেডি আৰু যিখিনি লাগে এতিয়া যাওঁ আৰু ভগৱানক সেৱাটো কৰি লাষ্ট যাওঁ আৰু মোৰ এইকেইটাক আপোনালোকক বহুত দিন দেখুৱাই নাই নহয় এতিয়া বৰ্তমান 3টা আছে এইটো মানে কি হয় চফা কৰিছোঁ কিন্তু গ্লাছটো ওপৰৰ পৰা এনেকৈ দাগ টাইপ হৈ গৈছে ইয়াতে 3টা আছে ইহঁতকেইটাক ৰাতিপুৱাই উঠি খানা দিব লাগে নহ'লে বহুত উৎপাত ইহঁতৰ যেতিয়া মই খানাটো দিওঁ নহয় পূৰা জঁপিয়াই খায় মানে 1 টাইমে দিওঁ মাজতে 2 টাইম দিয়া কৰিছিলোঁ কিন্তু বেছিকৈ আকৌ খানাটো দিলেও ইহঁতৰ কাৰণে ঠিক নহয় অকণমান দিলে 2টা টাইমে দিব পাৰি কিন্তু মই আজিকালি ইহঁতক মৰ্ণিং টাইমতেই দিওঁ আৰু ৰাতিপুৱা উঠি মোৰ এইটোৱে হেবিট ফাৰ্ষ্ট ইহঁতক খানা দি ল'ম নহ'লে যদি এবাৰ মিছ হৈ যায় গতিকে গোটেই দিন ইহঁতে ভোকা থাকিব নহয় গতিকে দি লওঁ আৰু মোৰ আজিকালি ইমান বেয়া হেবিট হৈছে ইমান চুপাৰী খাব ভাল লগা হৈছে মানে বৰ বেছি নাখাওঁ 1 পিচ 2 পিচকৈ খাওঁ কিন্তু বিৰাট মানে কিবা ইণ্টাৰেষ্ট মানে পাৰ্চতে মই চুপাৰী থৈ দিছোঁ ঘৰততো আমাৰ চুপাৰী নাখায় কোনো কিন্তু মই কিবা কিনি লওঁ বা দোকানত গ'লেও কিনো বা টিউশ্যনত যাওঁ যে আণ্টিহঁতৰ তাতে খাব দিয়ে 1 পিচ 2 পিচ এনেকৈ লৈ পেলাই বেগতে থৈ দিওঁ তেনেকৈ ফাঁকি এতিয়া খাই আছোঁ